হেল্ল' বন্ধুসকল, আজি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখন 2018 চনৰ 25 আগষ্টৰ দিনা অনুষ্ঠিত কৰা হৈছে। ভিতৰত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে আপোনালোকক ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চৌ জয় আই অসম। কিন্তু আজিকালি নাচাওঁ, কি কোৱা?